কিবা আইভি ব্লেক মানে খালী বটল লৈ আহিছে, ভৰা বটল লৈ আহিলি হয় মানে পুৰা বান্ধি লৈছোঁ মানে ন' দিগদাৰ মানে ইফালে যাৱা যাবি নাই আৰু মানে। হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল। চ' গাইজ কেনে আছে আপোনালোকে, আশা কৰোঁ ভালে আছে। চ' গাইজ মই মানে বহুত দিন হয় ইউটিউব চেনেলটোত ভিডিঅ' আপলোড দিয়া নাই। চ' গাইজ আজি মানে এটা লামফাম ভিডিঅ' বনাই কিনে আপলোড দিম বুলি ভাবিছোঁ। মানে আমি আজি যাম খৰি বিচাৰিব যাম, মানে দাও চাও পূৰা ৰেডি কৰি থৈ দিছোঁ। চ' গাইজ খৰি বিচাৰিবলৈ যাব লাগিব, কাৰণ ৰাতি ভাত বনাব লাগিব। ভাত বনাবলৈ খৰি চৰি নাই। নাজমা পূৰা ৰেডি হৈ আছে, আম্মাক ৰেডি কৰি আছে, মানে কাপোৰ চাপোৰ পিন্ধি আছে, ঠাণ্ডা পৰব না। গাইজ খৰি চৰি আনিব মানে ৰেডি একদম, মানে মোবাইলটো লৈ লওঁ, মানে আৰু এটা মোবাইল আছে না, মোবাইলটো লৈ লওঁ, নহ'লে কাৰোবাৰ ঘৰত সোমাই কিনে টাপকাই দিব। চ' গাইজ মাহিয়া আমাৰ ৰেডি। ক'ত যাবি? মই খৰি আনবা যাব। চ' গাইজ নাজমা কি লৈ আহিছে চাওক, দেখি নাজমা লৈ আহিছে ঝোলা, মানে খৰি ভৰাম ইয়াতে। খৰি চৰি বনাই ভৰাই চৰাই কিনে ইয়াতে লৈ আহিম আৰু মানে বলক তেনেহ'লে লৈ আহোঁ। চ' গাইজ আমি গৈ আছোঁ খৰি আনবা, মানে চাহ বাগানত। আৰু মাহীক চাওক কি ষ্টাইলত লৈছোঁ, মানে পূৰা বান্ধি লৈছোঁ মানে ন' দিগদাৰ মানে ইফালে যাৱা যাবি নাই আৰু মানে। চ' গাইজ নাজমা মানে খৰি বিচাৰি আছে আৰু মই আম্মাক লৈ আছোঁ। নাজমা খৰি বিচাৰি আছে মানে ফকীৰৰ ঝোলাটো লৈ কিনে। আৰু খৰিটো হ'ল মানে এই যে বাগানবিলাক মানে বৰ্তমান কাটি আছে, বাগানটো কাটা মানে সেই যে মানে সেইবিলাকে ল'ম আৰু মানে আজি। সেইফালে লাজ লাগে, সেই আপিগিলা আছে লাজ দিব না। ত' গাইজ আমি খৰি বিচাৰি আছোঁ আৰু আহিল নেহা আহিছে মানে মদৰ এটা বটল লৈ কিনে, কিবা আইভি ব্লেক মানে খালী বটল লৈ আহিছে, ভৰা বটল লৈ আহিলি হয়, খালোঁ হয় আমি বহি নে কি। খৰি নিবিচাৰা কিবা কবি নেকি দৰ্শকসকলক? লাজ লাগে বোলে, দে হ'ব আৰু আমিতো লাজ চাজ নোহোৱা মানুহ। মাহীয়া চাওক কি বঢ়িয়াকৈ মানে শুই আছে, না 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 আৰাম পাইছে পুৰা, বান্ধি চান্ধি লৈছোঁ না, দিগদাৰ নাই। চ' গাইজ ইমান ধুনীয়া চাহ বাগিচা, মানে এই ছিজনত মানে কাটি দিয়ে একদম, মানে ইমান ধুনীয়া দেখা গৈছিল আগত, আৰু এতিয়া চাওক কাটি দিছে চব। এই মানে ডাল ছিজন এইটো, তাৰ কাৰণে কাটি দিয়ে, মানে নতুনকৈ সৃষ্টি মানে গাজিব আৰু মানে নতুন পোৱালি জন্ম হ'ব, মানে নতুন পাত জন্ম হ'ব, তাৰ কাৰণে এই ছিজনটোত কাটি দিয়ে। কাটি দি কিনে মানে ভাল কৰি ফ্ৰেছ কৰি সমান কৰি ওলাব মানে এতিয়া, আৰু মানে আৰু ভাল লাগিব। চ' গাইজ মাহীয়াক খুলি দিলোঁ, মানে ঘাটটো বিষাইছে আৰু মই ছোৱালী হৈছোঁ, মানে লাজ লাগে। আপোনালোকে কমেণ্ট কৰি জনাওকচোন কেনে লাগিছে মোক, আপি হ'লে কেনে লাগব মানে তাত। ত' গাইজ মাহীয়া কি কৰি আছোঁ চাওঁ অলপমান। কি কৰা মা? এই চাতো এই যে মই আপুৰ আম্মা, আজি মই আম্মা হৈছোঁ। মাহীয়া হাঁহি আছে, মানে আম্মা হৈছোঁ না মই। চ' গাইজ নাজমা খৰি বিচি থাক, আমি আহিছোঁ ঘৰত। আৰু নেহা পাৰি আছে পাণ, ঘৰৰে পাণ না, পূৰা পাৰি খাই আছে মানে একদম পাৰে। অলপ তামোল দি পাণ খালি তামোল নাই সৰু মানে লিটিল পাণ, ঘৰৰ পাণ না, লিটিল হয়, কিনবা গেলে ডাঙৰ পাণ পাই। দে হ'ব দে, মোৰ পাণ নষ্ট নকৰবি। ত' গাইজ ঘূৰি আহি বহি গ'লোঁ ইয়াতে, আৰু মাহীয়া বহিছে ইয়াতে। কেনে লাগছে মা বহি? ভাল লাগছে, পূৰা বহি আছে ইয়াতে। চ' গাইজ খৰি চৰি বিচৰা বাদ দি কিনে একদম মানে ঘৰত আহি কিনে হৈ গ'লোঁ মই মানে অৰিজিত সিং মানে গায়ক হৈ গ'লোঁ। এতিয়া বজাম গীটাৰ, আৰু আম্মা বজাই আছে গীটাৰ। অ' মা কেনে লাগিছে, আপুনিও গায়ক হ'ব নেকি? ত' গাইজ এটা গান কৈ দিওঁ নেকি? চ' গাইজ কেমেৰামেন নাই, মানে কেমেৰামেনটো ক'ত পলাইছে, তাও মানে এটা আপোনালোকক গান শুনাম বুলি মানে ৱাদা কিয়া হে, তো গানা তো ভাই গানা পড়ेगा। তো अकेले মানে বিনা গিটাৰ কে হাম আভি গানা গায়েগা নে কি কওঁ দে চাইটো। আমাৰ মাহীয়েও গান ক'ব দে। तू ही है मुझको बता दे, चाहूँ मैं आना, अपना तो दिल का बता दे, चाहूँ मैं आना।